নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আজি আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ। আপোনাৰ হাতত কেৱল 14 দিন, শীঘ্ৰেই নিজৰ নাম ঠিকনা দিয়ক আৰু পৰীক্ষা কৰক। ইতিমধ্যে প্ৰকাশ পালে ফটোযুক্ত খচৰা ভোটাৰ তালিকা। অনলাইনত আজিয়েই আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক। আপোনাৰ নাম চাবলৈ লগ ইন কৰক voters.eci.gov.in ত। SR প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰীত। আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে। নাম অন্তৰ্ভুক্তি, শুধৰণি বা স্থানান্তৰ কৰিব লগা আছে যদি খৰধৰ কৰক। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে। নতুন অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6, জন্মৰ প্ৰমাণপত্ৰ, স্থায়ী ঠিকনাৰ প্ৰমাণ, অভিভাৱকৰ ভোটাৰ কাৰ্ড, পাছপোৰ্ট চাইজ ফটো। এই সকলোবোৰ নথি ফৰ্ম 6ৰ লগত একেলগে গাঁঠি দি আজিয়েই জমা দিয়ক বিএলঅ'ৰ হাতত। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 নম্বৰ পূৰণ কৰিব লাগিব। নাম ঠিকনা সংশোধনৰ বাবে পূৰণ কৰক প্ৰপত্ৰ 8। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ। যিকোনো অভিযোগৰ বাবে ডায়েল কৰক 1950। ফেব্ৰুৱাৰীৰ 10 তাৰিখে প্ৰকাশ পাব চূড়ান্ত ভোটাৰৰ তালিকা। এইবাৰ 1500ৰ পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। দীঘলীয়া শাৰী পাতি ভোট দিয়াৰ সমস্যা আৰু নাথাকিব। ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ল ভুৱা ব্যক্তি, মৃত ব্যক্তিৰ নাম কৰ্তন হ'ল উচ্ছেদিতৰ। যি ঠাইৰ পৰা উচ্ছেদ হ'ল সেই ঠাইত আৰু নাম নাই কোনো উচ্ছেদিতৰ। আৰু বন্ধুসকল, এনেধৰণৰ খবৰসমূহ পাই থাকিবৰ বাবে ভিডিঅ'টিত এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এক ৰেলী কৰিব। এই ৰেলীত ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান, IPS কাৰ্যালয় আৰু পৰিচালক প্ৰতীক জৈনৰ ঘৰত ইডিয়ে অভিযান চলোৱাৰ বিৰুদ্ধে এই ৰেলী কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। হঠাৎ ভংগ হ'ল যোৰহাট জিলাৰ যুৱ কংগ্ৰেছ কমিটি। ডাষ্টবিনৰ দৰে কংগ্ৰেছৰ পৰামৰ্শৰ বাকচ পৰি ৰোৱাৰ পিছতে কংগ্ৰেছত হাহাকাৰ। আজিৰ পৰাই কাৰ্যকৰী হোৱাকৈ ভংগ কৰি দিলে যোৰহাট যুৱ কংগ্ৰেছ কমিটি। ধ্ৰুৱজ্যোতি বৰাক নতুন সমিতিৰ সভাপতিৰ দায়িত্ব। নিৰ্বাচনৰ পূৰ্বে চৰম বিসম্বাদ, গৌৰৱ গগৈৰ সমষ্টি যোৰহাট কংগ্ৰেছ। ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ বুলি সংস্থাপন কৰিছিল পৰামৰ্শৰ বাকচ। পিছে কংগ্ৰেছৰ এই বাকচ ৰাইজৰ পৰামৰ্শৰ ডাষ্টবিনৰ দৰেহে পৰি ৰ'ল। অৱশেষত যুৱ কংগ্ৰেছলৈ দোষ ঠেলি ভংগ কৰি দিলে সমিতি। হঠাৎ ভংগ হ'ল যোৰহাট জিলাৰ যুৱ কংগ্ৰেছ কমিটি।